সুৰক্ষিত হয়। নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্যসকল। মানে অধ্যক্ষ মহোদয় 6 জনগোষ্ঠীৰ জনজাতিকৰণে কেনেদৰে অসমত খিলঞ্জীয়াৰ অধিকাৰ আৰু সংস্কৃতি সুৰক্ষিত কৰিব পাৰিব সেই কথা জনাৰ পূৰ্বে খিলঞ্জীয়া শব্দটোৰ প্ৰকৃত সংজ্ঞাটো কি, খিলঞ্জীয়া শব্দটোৱে দৰাচলতে অসমৰ কোনখিনি মানুহক সামৰি ল'বলৈ সক্ষম হৈছে, খিলঞ্জীয়া আৰু জনজাতি এই দুটা শব্দৰ মাজত কিবা সম্পৰ্ক আছে নে নাই সেই বিষয়ে সামান্য চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে স্পষ্ট কৰি দিয়াৰ প্ৰয়োজন আছিলে। মানে অধ্যক্ষ মহোদয় সন্মানীয় এগৰাকী চৰকাৰী পক্ষৰ সদস্যই কৈ থৈ গ'ল যে আমি ৰাষ্ট্ৰসংঘৰ সংখ্যা পঢ়াৰ প্ৰয়োজন আছে বুলি। তেখেতক আপোনাৰ যদি সন্মান সহকাৰে জনাই দিবলৈ ভাল পাওঁ যে ৰাষ্ট্ৰসংঘই 1985 চনত প্ৰকাশ কৰা চনতখনতে স্পষ্টভাৱে উল্লেখ আছে যে যিসকল লোকৰ ঐতিহাসিক অস্তিত্ব আছে, যিসকল লোকে উপনিৱেশিকতাৰ পূৰ্বৰে পৰা ব্ৰিটিছ ভাৰত বসবাস কৰি আহিছে, যিসকল লোকৰ নিজস্ব ভাষা, নিজস্ব সংস্কৃতি, নিজস্ব পৰম্পৰা আছে, সেই লোকসকলে খিলঞ্জীয়া। এনে প্ৰেক্ষাপটত যদি এই সংজ্ঞাটোৰ দৃষ্টিৰে অসমৰ ছবিখন চোৱা যায় তেনে দেখা যায় যে অসমত এনে 45টাৰো অধিক জনগোষ্ঠী আছে যি খিলঞ্জীয়া মৰ্যাদাৰ অন্তৰ্ভুক্ত হয়। এনে প্ৰেক্ষাপটত বাকী 40টাৰো অধিক জনগোষ্ঠী উপেক্ষা কৰি কেৱল মাত্ৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ জৰিয়তে অসমৰ সমগ্ৰ খিলঞ্জীয়া লোকসকলৰ কেনেদৰে ভৱিষ্যত সুৰক্ষিত হ'ব পাৰিব সেই বিষয়ে সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে এবাৰলৈ উল্লেখ কৰাৰ প্ৰয়োজন আছিলে। মানে অধ্যক্ষ মহোদয় সন্মানীয় চৰকাৰী পক্ষৰ আন এগৰাকী সদস্য সংবিধানৰ 15 নং অনুচ্ছেদৰ পৰা কৈ গ'ল তেখেতক আপোনাৰ দায়িত্ব সন্মান সহকাৰে জনাই দিবলৈ ভাল পাওঁ যে সংবিধানৰ 342 নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালৰ পৰামৰ্শ অনুসৰি কোনো জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব পাৰে আৰু ৰাষ্ট্ৰপতিয়ে তেতিয়াহে সেই জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব পাৰিব। সেই জনগোষ্ঠীটোৰ বৈশিষ্ট্য আৰু জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ বাবে 342 নং অনুচ্ছেদৰ পৰা বৈশিষ্ট্যসমূহৰ মাজত সাদৃশ্যতা থাকিব। এনে প্ৰেক্ষাপটে আটাইতকৈ ডাঙৰ সাংবিধানিক সমস্যাটো হৈছে যে অসমৰ 6 জনগোষ্ঠীৰ বৈশিষ্ট্য আৰু সংবিধানৰ 342 নং অনুচ্ছেদৰ পৰা বৈশিষ্ট্যসমূহৰ মাজত বহু ক্ষেত্ৰতে সাদৃশ্যতা দেখিবলৈ পোৱা নাযায়। এনে প্ৰেক্ষাপটে এই সাদৃশ্যতা নথকা বিষয়টো উপেক্ষা কৰি যদি 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হয় তেনেহ'লে সমগ্ৰ বিষয়টো আইনগতভাৱে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব, যে সমগ্ৰ বিষয়টো উচ্চতম ন্যায়ালয়ৰ গুৱাহাটীলৈ লৈ যাব আৰু সমগ্ৰ বিষয়টো বহু দিনৰ বাবে লীন হৈ যাব। মানে ইয়াৰ যদি 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হয় তেনেহ'লে ইয়াৰ ৰাজনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যা জড়িত হৈ থকা দেখিবলৈ পোৱা যায়। যদি নেকি অসমত ইতিমধ্যে 15টা এনে জনগোষ্ঠী আছে যাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হৈছে, আকৌ যদি নতুনকৈ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হয় তেনেহ'লে সেই 6 জনগোষ্ঠীবোৰ ৰাজনৈতিক ক্ষেত্ৰতে আৰম্ভ কৰি শিক্ষা, স্বাস্থ্য, নিয়োগ আদি সকলো ক্ষেত্ৰতে সংৰক্ষণ আৰু বিশেষ প্ৰতিনিধিত্ব কৰাৰ সুযোগ সুবিধা প্ৰদান কৰিব লাগিব। আৰু এনেকুৱাৰ লগে লগে অসমৰ যিসকল অতি পিছপৰা লোক আছে যেনে মিচিং, ৰাভা, তিৱা আদি লোকসকল তেওঁলোকৰ অধিকাৰ খৰ্ব কৰা হ'ব। গতিকে 6 জনগোষ্ঠীক জনজাতিকৰণে অসমত খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত